বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা জৰুৰী খবৰ শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন হয় বন্ধু বান্ধৱীসকল মেৰ শেষৰ ভাগত বা জুলাইৰ প্ৰথম সপ্তাহত ধন সোমোৱাৰ সম্ভাৱনা কেনেকৈ চাব তালিকাত আপোনালোকৰ নাম মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ শীঘ্ৰেই পিএম কিষাণ হিতাধিকাৰীৰ 14 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এটা বিশেষ কাম সম্পূৰ্ণ কৰিব লাগিব আপোনালোকৰ ইকেৱাইচিৰ কাম লগতে সঞ্চয় বেংকৰ একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আপোনালোকৰ আধাৰ নম্বৰ সংযোজিত বেংক একাউণ্টলৈহে প্ৰেৰণ কৰা হ'ব 14 নং কিস্তিৰ ধন আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব এই আঁচনি ধনৰ পৰা লগতে তালিকাত নাম চাবলৈ লগইন কৰক pmkishan.gov.in তাৰ পাছতে ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা ৰাজ্য জিলা ব্লক গাঁও বাছনি কৰাৰ পাছতে তালিকাত চাব পাৰিব আপোনালোকৰ নাম কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে শীঘ্ৰেই যোগাযোগ কৰক 036128000213 নম্বৰত